আমাক অসম চৰকাৰে বিজেপি চৰকাৰে কি দিছে আপোনালোকক প্ৰমাণ দিব প্ৰয়োজন নাই, কিন্তু তথাপিও কিছুমান বস্তু দেখাবলৈ মন যায়। আগতে আমি কেনেকৈ আছিলোঁ, এতিয়া কেনেকৈ আছোঁ মই দেখাইছোঁ আপোনালোকক, চাই থাকক। এইবিলাক হৈছে বিজেপি চৰকাৰ দিনত হোৱা উন্নতি। এইটো ৰাস্তাত আগতে পানী বাগৰে, এইটো ৰাস্তাত আগতে গাড়ী যাবলৈ বা খোজকাঢ়ি যাবলৈ মানুহে ভয় কৰে। ঠেলা এখন যাবলৈ বা ঘোঁৰা গাড়ী এখন যাবলৈ এইটো ৰাস্তাত মানুহে আগতে ভয় কৰিছিলে, কাৰণ ফলীয়া হিলৰ পৰা যাব নোৱাৰে। এনেকুৱা এটা ঠেক ৰাস্তা আছিলে, এনেকুৱা এটা ৰাস্তা আছে যিটো ৰাস্তা আপুনি পাৰ হ'বলৈ, আপুনি খোজকাঢ়ি যাবলৈ আপুনি চিন্তা কৰি 10 বাৰ চিন্তা কৰিব লাগিব। কিন্তু আজিকালি চিন্তাটো বাদ দিয়ক, আপুনি হাত এৰি গাড়ী চলাবলৈও কোনো ক'বলগীয়া নাই। এনেকুৱা ধুনীয়া ৰাস্তা বনাই দিলে। এইটো ৰাস্তা আমাৰ ঢকুৱাখানাৰ আপোনাৰ ধেমাজি সংযোগী ৰাস্তা, কিন্তু এনেকুৱা ধুনীয়া ৰাস্তা বনাইছে, প্ৰশংসা কৰিব লাগিব। আগতে এইফালে প্ৰতি বছৰে পানী হয়, আজিকালি পানীটো একেবাৰে শূন্য হৈ গ'ল, পানীটো মানে একেবাৰে নাহেই, পানী নহয় একেবাৰে। এইবিলাক হৈছে আমাৰ উন্নতি। আমাক উন্নতি লাগে, আমাক ভিতৰত কি হৈছে কিনাই হওক, কোনে কি কৰিছে প্ৰয়োজন নাই। আমাক যোনে কাম কৰিছে, যোনে আমাক সহায় কৰিছে, যোনে আমাক যাৰ নিমখ খাই আছোঁ, তেওঁলোকক গুণ গাবই লাগিব। আজি আমি কি পোৱা নাই, প্ৰত্যেকটো বস্তুৱে পাইছোঁ, কিন্তু মই বিজেপি চৰকাৰ বুলি মই গুণ গোৱা নাই, বা মই চৰকাৰ বুলি মই কাকো মানে প্ৰশংসিত কৰা নাই। কেলে কৰা নাই, কাৰণ কেলে আমি যাক কাম কৰা দেখিছোঁ, আমি যাক কাম কৰা চকুৱে দেখিছোঁ। আমি আজি মই জন্ম 98ৰ পৰা আজি যিটো অৱস্থা, আজি আগৰ যিটো 15 বছৰ যিটো আছিলে, যিটো অৱস্থা দেখিছিলোঁ, কিন্তু বৰ্তমান যিটো অৱস্থা মই দেখিছোঁ, বহুত পাৰ্থক্য। আমি ফলীয়া হিলৰ পৰা এতিয়া এনেকুৱা হাইৱে ৰাস্তা পাইছোঁ। আমাৰ এইবিলাক ৰাস্তা যে এদিন হাইৱে হ'ব বুলি আমি কোনোদিন মানে ভাবিবই পৰা নাছিলোঁ, এতিয়া হৈ গ'ল। দেখিছে, এইবিলাক হৈছে উন্নতি। উন্নতি মানুহ এনেকৈ কৰে। আজি 15 বছৰ আগত যিটো ৰাস্তা আছিলে, আজি 5 বছৰত এইটো ৰাস্তা কৰি আমাৰ গাড়ীখন চলাবলৈ, আমাৰ এই টমটমখন চলাবলৈ, আমাক বাইকখন চলাবলৈ চৰকাৰে সুবিধা কৰি দিছে। ইয়াকে কয় উন্নতি কয়। আৰু অসমৰ কাৰণে বহুত কৰিছে। আপোনাক জাষ্ট এটা মই উদাহৰণ দিলোঁ, বহুত কৰিছে, কিন্তু এইটোৱে এটা ডাঙৰ এটা জ্বলন্ত উদাহৰণ। আজি আমাৰ আগতে প্ৰতি বছৰে আমাৰ ঢকুৱাখানা অঞ্চলত পানী হ'বই, কিন্তু এতিয়া পানী 1% পানী নহয় আমাৰ ঢকুৱাখানা অঞ্চলত। এই ৰাস্তাৰ ওপৰে পানী বাগৰে। এতিয়া 1% পানীটো বাদেই দিওঁ, আপুনি নৈ বা পানী আমাৰ মানে